নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত আমি DLED এন্ট্ৰেন্স এক্সামৰ বাবে গুৰুত্বপূৰ্ণ গণিতৰ কিছু প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো দিয়া আছে, যদি 15টা বস্তুৰ ক্ৰয় মূল্য 12টা বস্তুৰ বিক্ৰয় মূল্যৰ সমান হয়, তেন্তে লাভৰ শতাংশ কিমান হ'ব? যদি এটা বস্তুৰ ক্ৰয় মূল্য 1 টকা হয়, তেনেহ'লে 12টা বস্তুৰ ক্ৰয় মূল্য হ'ব 12 টকা। আৰু সেই 12টা বস্তু যদি আমি 15 টকাত বিক্ৰী কৰোঁ, সেইটো হ'ব আমাৰ লাভ। গতিকে প্ৰশ্নত কৈছে 15টা বস্তুৰ ক্ৰয় মূল্য 12টা বস্তুৰ বিক্ৰয় মূল্যৰ সমান। গতিকে 12টা বস্তুৰ বিক্ৰয় মূল্য হ'ব 15 টকা। 12 টকীয়া বস্তু এটা 15 টকাত বিক্ৰী কৰিলে লাভ হ'ব 3 টকা। আৰু এইটো আমি গম পাম 15ৰ পৰা 12 বিয়োগ কৰিলে, 12ৰ পৰা 15 বিয়োগ কৰিলে 3 থাকে। এই 3টো হৈছে লাভ। লাভৰ শতাংশ উলিয়াবৰ কাৰণে লাভক আমি ক্ৰয় মূল্যৰে হৰণ কৰিব লাগে আৰু 100ৰে পূৰণ কৰিব লাগে। সেয়ে ইয়াত হ'ব 3 হৰণ 12 পূৰণ 100। 3ৰে 12ক 4 বাৰ যাব আৰু 4ৰে 100ক 25 বাৰ যাব, যিটো 4 25 100 হয়। অৰ্থাৎ শুদ্ধ এনচাৰটো হ'ব 25%। আশা কৰিছোঁ আপোনালোক সকলোৱে প্ৰশ্নটো ধুনীয়াকৈ বুজি পাইছে আৰু পৰীক্ষাত আহিলে কৰিব পাৰিব। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আছে, দুটা সংখ্যাৰ অনুপাত 3:4 আৰু সিহঁতৰ LCM অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক 180 হ'লে সৰু সংখ্যাটো কি হ'ব? আমি সংখ্যা দুটা ক্ৰমে 3R আৰু 4R হিচাপে লিখি ল'ম। R মানে হৈছে ৰেচিঅ'। যিহেতু ইয়াতে LCMৰ কথা কৈছে, সংখ্যা দুটাৰ LCM ওলাব লাগিলে সদায় আমি পূৰণ কৰিব লাগে। গতিকে ইয়াতে আমি 3R আৰু 4Rক পূৰণ কৰিম। 3 4 গুণ 12, গতিকে হ'ব এইটো 12 আৰু R মানে হৈছে ৰেচিঅ', গতিকে 12 ৰেচিঅ'। অৰ্থাৎ সংখ্যা দুটাৰ লসাগুৰ ৰেচিঅ' হৈছে 12 ৰেচিঅ'। অনুপাতত আমি পালোঁ 12 আৰু সংখ্যা দিয়া আছে 180। অনুপাতত সংখ্যা দুটাৰ লসাগু পালোঁ 12 ৰেচিঅ' আৰু আমাক দিয়া আছে 180। গতিকে 1 ৰেচিঅ'ৰ ভেলু হ'ব 180/12। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 12ৰে 18ক 180 কৰিলে 12ৰে 18ক এবাৰ যাব, 6 থাকিব আৰু 5 12 60, গতিকে ইয়াৰ আনচাৰ হ'ব 15। 1 ৰেচিঅ'ৰ ভেলু হ'ব 15। যিহেতু আমাক সৰু সংখ্যাটো উলিয়াব কৈছে, সৰুটো হ'ব 3:4 আছিলে, গতিকে সৰুটো হ'ব 3। 1 ৰেচিঅ'ৰ ভেলু পাইছোঁ আমি 15, গতিকে ইয়াৰ সৰু সংখ্যাটো হ'ব 3 × 15, অৰ্থাৎ 3 15 45, শুদ্ধ এনচাৰটো হ'ব 45। এতিয়া আমি কৰিবলৈ গৈছোঁ নেক্সট কুৱেশ্যনটো, য'ত দিয়া আছে, ধৰা হ'ল এটা থোক ধন সৰল সুতৰ হাৰত 8 বছৰত দুগুণ হয়, একে সুতৰ হাৰত ধনখিনি কেতিয়া 4 গুণ হ'ব? আমি ধৰি লৈছোঁ মূলধন P, অৰ্থাৎ প্ৰিন্সিপাল। 8 বছৰৰ মূৰত ই হৈ যায় দুগুণ, প্ৰিন্সিপালৰ দুগুণ, গতিকে 2P। আমাক উলিয়াব দিছে 4 গুণ, 4 গুণ হ'লে হ'ব 4P। 4P, Pৰ পৰা 4P হ'ব। এতিয়া চাব, 8 বছৰত P নামৰ মূলধনটো 2P হৈ গৈছে, অৰ্থাৎ তাৰ দুগুণ হৈছে, মানে তাৰ লগত সুদ যোগ হৈছে। এতিয়া আমি উলিয়াই চাম 2P - P, অৰ্থাৎ 1P, মানে 8 বছৰত বৃদ্ধি হৈছে 1P। আমাক যিহেতু 4 গুণ উলিয়াব দিছিলে, গতিকে 4P - P কৰিলে পাম আমি 3P। আমি 1Pৰ ভেলু পাইছোঁ 8, গতিকে 3ৰ লগত আমি 8 পূৰণ কৰিম। 3ৰ লগত 8 পূৰণ কৰিলে পাওঁ 24, মানে 24 বছৰৰ অন্তত এই পইচাটো 4 গুণ হ'ব। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইয়াত দিয়া আছে 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় 61 হ'লে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য কিমান? গড় মানে হৈছে সদায় মাজৰ সংখ্যাটো। যিহেতু 5টা সংখ্যা কৈছে, গতিকে এইফালে আগৰ ফালে 2টা আৰু পাছৰ ফালে 2টা লিখিম। যিহেতু অযুগ্ম বুলি কোৱা হৈছে, 61ৰ আগৰ অযুগ্ম সংখ্যা হ'ব 59 আৰু 59ৰ আগৰ অযুগ্ম সংখ্যা হ'ব 57। 61ৰ পিছৰ অযুগ্ম সংখ্যা হ'ব 63 আৰু 63ৰ পিছৰ অযুগ্ম সংখ্যা হ'ব 65। গতিকে আমি দেখা পালোঁ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 65 আৰু আটাইতকৈ সৰু সংখ্যাটো হৈছে 57। যিহেতু আমাক পাৰ্থক্য উলিয়াবলৈ কৈছিলে, গতিকে আমি 65ৰ পৰা 57 বিয়োগ কৰি দিম, যাৰ এনচাৰ হ'ব 8, অৰ্থাৎ ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ C। এতিয়া আমি আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নলৈ।
য'ত দিয়া আছে এখন আয়তাকাৰ পথাৰৰ কালি 460 বৰ্গ মিটাৰ। যদি ইয়াৰ দিশ প্ৰস্থতকৈ 15 বেছি হয় পথাৰখনৰ প্ৰস্থ কিমান? এটা কথা মনত ৰাখিব, যিটো উলিয়াবলৈ দিয়া হয় আমি সদায় সেইটো ধৰি ল'ব লাগে। গতিকে আমি ধৰি লৈছোঁ b = x। এতিয়া ইয়াতে আছে দিশ প্ৰস্থতকৈ 15% বেছি। গতিকে l হ'ব, অৰ্থাৎ দিশ হ'ব x প্লাছ, মানে প্ৰস্থতকৈ বেছি কৈছে গতিকে আমি প্লাছ লিখিছোঁ। কিমান বেছি? 15% বেছি। 15%টো কাৰ হ'ব? প্ৰস্থৰ 15% বেছি। সেয়ে ইয়াত হ'ব x প্লাছ 15% অফ x। এতিয়া আমি x প্লাছ 15% অফ x ৰ পৰা লিখিম xটো আমি কমন ল'ম। ল'লে ভিতৰত থাকিব 1 প্লাছ 15 ডিভাইডেড বাই 100। আৰু এইটো 15 ডিভাইডেড বাই 100 কিয় হ'ল? আমি সকলোৱে জানো যে পাৰ্চেণ্ট মানে হৈছে 1/100। যিহেতু ইয়াতে 15% আছিল গতিকে আমি লিখিলোঁ 15 ডিভাইডেড বাই 100। এতিয়া লিখিম x ইনটু 1 প্লাছ, যিহেতু 15ক 100ৰে ডিভাইড কৰা আছে গতিকে লিখা হয় এইটো হ'ব 0.15। 1ৰ লগত 0.15 যোগ কৰিলে আমি পাম 1.15, আৰু যিহেতু ইয়াতে x এটা পূৰণ হৈ আছিলে গতিকে এইটো হ'ব 1.15x। অৰ্থাৎ ইয়াৰ লেন্থ হৈছে 1.15x আৰু ব্ৰেড হৈছে x। এতিয়া যিহেতু আমাক আয়তাকাৰ পথাৰখনৰ কালিৰ কথা কৈছে গতিকে আয়তৰ কালি ওলোৱা সূত্ৰটো হৈছে লেন্থ ইনটু ব্ৰেড, দিশ পূৰণ প্ৰস্থ। গতিকে আমি লিখিম l ইনটু b = 460, কাৰণ আমাক দিয়া আছে আয়তাকাৰ পথাৰৰ কালি 460। এতিয়া l ৰ মান আমি বহুৱাম। l ৰ মান হৈছে 1.15x আৰু b ৰ মান হৈছে x, অৰ্থাৎ 1.15x পূৰণ x = 460। এতিয়া 1.15x ইনটু x কৰিলে হ'ব 1.15x স্কুৱেৰ = 460। এতিয়া আমি x স্কুৱেৰটো লেফ্ট ছাইডে ৰাখিম আৰু ৰাইট ছাইডে লিখিম 460 ডিভাইডেড বাই 1.15। যিহেতু তলৰটো দশমিকত আছে গতিকে আমি দশমিকটো উঠাবৰ কাৰণে তল আৰু ওপৰ দুয়োফালে 100ৰে পূৰণ কৰিম। গতিকে তলত হ'ব 1.15 ইনটু 100 আৰু ওপৰত হ'ব 460 ইনটু 100। এতিয়া 1.15ক আমি 100ৰে পূৰণ কৰিলে হ'ব 115, কাৰণ দশমিক দুটাৰ পিছত আছে গতিকে 0ৰে 100ৰে পূৰণ কৰিলে দশমিক কিন্তু উঠি যাব আৰু তলত হ'ব 115 আৰু ওপৰত হ'ব 46000। 460ক 115ৰে হৰণ কৰিলে 4 বাৰ যায় গতিকে ইয়াৰ এনচাৰ হ'ব 400। x ইয়াৰ পৰা পালোঁ আমি x স্কুৱেৰ = 400। সেয়ে x = হ'ব বৰ্গমূল 400, অৰ্থাৎ 400ৰ বৰ্গমূল হৈছে 20। সেয়ে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ, য'ত দিয়া আছে তলত দিয়া ৰাশিটোৰ শুদ্ধ বৰ্গমূল নিৰ্ণয় কৰক। 0.00259। 259ৰ বৰ্গমূল হৈছে 23। এনেধৰণৰ বৰ্গমূল নিৰ্ণয় কৰিবলৈ দিয়া প্ৰশ্নত আমি সদায় দশমিকৰ পিছত কেইটা সংখ্যা আছে চাব লাগে। ইয়াত আছে 6টা আৰু তাৰ সম্পূৰ্ণ আধা কৰি কিনে লিখিব লাগে। গতিকে 6ৰ আধা হ'ব 3 আৰু ইয়াত আছে 23, গতিকে শুদ্ধ এনচাৰ হ'ব 0.023। এই প্ৰশ্নটোৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ।